নমস্কাৰ, মোৰ নাম শ্ৰী উৰ্মিলা কলিতা। মই আজি এটি অতি পুৰণি পেৰেডি গীত গাব লৈছোঁ। ও দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি, বিয়া কৰাই চিন্তা গুচা নাই। দাদা তিনটা তিৰি, প্ৰথম জনীক বিয়া কৰালো, তাইৰ নাম লিলি। প্ৰথম জনীক বিয়া কৰালো, তাইৰ নাম লিলি। তাইক লাগে দিনে পতি কিনা মচুৰ দালি। দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি, বিয়া কৰাই চিন্তা গুচা নাই। দাদা তিনটা তিৰি, দ্বিতীয় জনীক বিয়া কৰালো, তাইৰ নাম গিৰি। দ্বিতীয় জনীক বিয়া কৰালো, তাইৰ নাম গিৰি। তাইক লাগে দিনে পতি দুই মুঠাকৈ বিৰি। দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি, বিয়া কৰাই চিন্তা গুচা নাই। দাদা তিনটা তিৰি, তৃতীয় জনীক বিয়া কৰালো, তাইৰ নাম ৰাধা। তৃতীয় জনীক বিয়া কৰালো, তাইৰ নাম ৰাধা। তাইক লাগে দিনে পতি কিনা পেকেট চাধা। দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি, বিয়া কৰাই চিন্তা গুচা নাই। দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি, ও দাদা তিনটা তিৰি। ধন্যবাদ। মই গীতটি গালোঁ। যদি আপোনালোকৰ শুনি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে এই গীতটি মই প্ৰায় 10-12 বছৰ বয়সতে গাইছিলোঁ, ক্লাছ 6ত। যেতিয়া মই গীতটি গাইছিলোঁ তেতিয়া মই স্কুলত আহিলে মোক বহুতো ল'ৰাবিলাকে জোকাইছিল। মই লাজতে আৰু খঙে ৰাগে গানটি গালোঁ। পিছত মোৰ মনত ভাৱ হয়, সৰুকালৰে গীতবিলাক মোৰ গাব মন যায়। লগতে মই বৰ্তমান এটা শিপিনী, শালত বহি থাকোঁ। কিন্তু আগৰ পুৰণা গীতবিলাক মই ভাল পাওঁ কাৰণে আৰু গোৱাৰ হেঁপাহৰ কাৰণে মই শালতে গুণগুণাই থাকোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।